Hello, welcome to Sundar Sariam Vlogs. এতিয়া আমি মামা ঘৰলৈ গৈ আছোঁ। মামা ঘৰত কি আছে দেখুৱামগৈ আপোনালোকক। এতিয়া আমি বাবলু আহিব। এতিয়া আমাৰ পাপাই তেল ডিপুত তেল ভৰাবলৈ লৈছে। আমি এতিয়া মামা ঘৰত পামগৈ আৰু অকণমান দূৰ আছে। এয়া তেল ডিপু পাপা আমাৰ তেল ভৰা হৈ গ'ল। এতিয়া আমি মামা ঘৰলৈ গৈ আছোঁ। দোস্ত মোৰ ঘৰ আকৌ তেন্দুগুৰি আমাৰ মামা ঘৰ মাললৈ আমি গৈ আছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ পদুম ফুলবোৰ ফুলি আছে। এতিয়া আমি মামা ঘৰ পামগৈ আৰু। এইটো আমাৰ বাবলু, এয়া আমাৰ জেঠাই হাই সেয়া পদুম ফুল ফুলি আছে। এইও বাইক চাইকবোৰ আহি আছে। এতিয়া আমি বাবলুৱে মই খেলি আছোঁ। সেই বৰফিও আহিলে, বৰফি অকলেকে দেখুৱাইছে বাৰু। চুনাই ভিতৰতো সোমাই আছে। চুনাই সোমাই দিছোঁ। কৈছিলোঁ চুনা বুলি, এইটোৱে চুনা। এইটো চুনা দেখিছে নাই বাৰু? সেই দোস্ত আমি এতিয়া শুবলৈ লৈছোঁ। কাইলৈ সকাম আপোনালোকক দেখুৱাম। সেই দোস্ত আমাৰ মানে আজি সকাম আজি মই সকাম দেখুৱাম আপোনালোকক। এয়া ৰ'ব দেই, গৈ আছোঁ। এয়া বকত আহিলে আমাৰ ককা বকত বহি আছে। এয়া বকতে পাচলি ৰ'ব দেই, মানে দেখিলে না। ৰ'ব এতিয়া আমি ইয়াত তুলসী আছে। আমাৰ ঘৰলে নামঘাট আছে। নাম গোৱা আপোনালোকক মই এতিয়া দেখুৱাম। কালি আমি মানে মামা ঘৰৰ পৰা গুচি আহিলোঁ। ৰাতি আহিছিলোঁ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব। কাষতে থকা বেল আইকনটো বজাবলৈ মন পাৰিব। বাই বাই।